আমাৰ সকলোৰে অতিকৈ মৰমৰ অতিকৈ চেনেহৰ আমাৰ এই বিহু কৰ্মশালাৰ আটাইতকৈ কণমানি নাচনীসকলক আমি তেওঁলোকৰ অনুষ্ঠান পৰিৱেশন কৰিব অনুৰোধ জনাইছোঁ। এই কণমানি বিহুৱতীসকলৰ অনুষ্ঠানত বিশেষজ্ঞ গ্ৰহণ কৰিবৰ কাৰণে আমি কণমানি প্ৰশিক্ষকসকলৰ লগতে আমাৰ কৰ্মকৰ্তাসকলক অনুৰোধ জনালোঁ। আমি উপস্থিত সমূহ ব্যক্তিক জনাওঁ যে এইবাৰ বিদ্যুৎ শ্ৰমিক আছুগোটৰ এই বিহু নাচৰ প্ৰশিক্ষণত ঢোল বাদনৰ প্ৰশিক্ষণত পেঁপা বাদনৰ প্ৰশিক্ষণত প্ৰায় 220 গৰাকীৰ অধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছিলে। তেওঁলোকে আমাৰ আশা, তেওঁলোকে ভৰসা, কাৰণ এই বিহু কৰ্মশালাৰ এটা উদ্দেশ্য যে নতুন পুৰুষক নিজৰ জাতীয় কৃষ্টিৰ সৈতে সম্পৃক্ত কৰি আমি সকলো আগবাঢ়ি যাব লাগে। আৰু এই আপোনালোকৰ সন্মুখত এই জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ প্ৰথমটো কাৰ্যসূচী, প্ৰথমটো অনুষ্ঠান, এই বিহু কৰ্মশালাৰ আটাইতকৈ কণমানি বিহুৱতীসকলৰ এক বিশেষ অনুষ্ঠান।